নমস্কাৰ, অন্য নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি মই উপস্থিত আছোঁ শ্বহীদ পিয়লি ফুকন মহাবিদ্যালয় নৱাগোঠা আদৰণি সভাত, আৰু এই সভালৈ নিমন্ত্ৰণ কৰি অনা হৈছে জনপ্ৰিয় কণ্ঠশিল্পী কৃষ্ণমণি চুতীয়াদেৱ, আৰু তেওঁ গীত পৰিৱেশন কৰিব। চ' আপোনালোকক এই ভিডিঅ'তে দেখাই থাকিম, চ' ভিডিঅ'টো চাই থাকিব। আজি নৱাগত আদৰণি ন আজি মই মানে একদম কলেজত পঢ়ি থকা দিনতে মনত পৰি গ'ল যে আপোনালোকৰ নিচিনাকে ময়ো এখন কলেজৰ পৰা অতিক্ৰম কৰি আহিছোঁ, আৰু ইয়াত উপস্থিত থকা সমূহ ছাত্ৰ বন্ধুলৈ মোৰ মৰম আৰু ভাল পোৱা জনাইছোঁ। পিয়লি ফুকন মহাবিদ্যালয় সদায় এনেকৈয়ে জিলিকি থাকক। আৰু কলেজৰ ছোৱালীবিলাক বৰ ধুনীয়া দেই, ল'ৰাবিলাকো বহুত ধুনীয়া। আজিকালি চবেই অকণমান ষ্টাইল কৰিব জানে নহয় ন, তো চবেই ষ্টাইল কৰি আহে বৰ ধুনীয়াকৈ। তো কলেজৰ শিক্ষাগুৰুসকল আটাইলৈ মোৰ সেৱা জনাইছোঁ।
নোৱাৰো মই তোকে মই দুৰ্ভগীয়া সঁচাই নিথৰুৱা তোমাৰ মৰমৰ অবিহনে কোনাই জানা তোমাৰ মৰমৰ অবিহনে কোনাই জানা মানে কলেজত সকলোবিলাকে হয় মই এতিয়া এনেকুৱা হয় কেতিয়াবা কোনোবাই কেণ্টিনত বহি চাহ তাত কেণ্টিন আছে নাই কেণ্টিনত বহি চাহ খাওঁতে কেতিয়াবা কিছুমান অনুভৱ হয় যেনেকৈ আজি কলেজৰে কেণ্টিনত বহি নীলা সকলোৰে মন কৰি আৰু ভিডিঅ'টো ইমানেই আছিলে আপোনালোকক যিমান পাৰে দেখাবলৈ চেষ্টা কৰিলোঁ যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব শ্বেয়াৰ কৰিব চেনেল নতুনকৈ ভিজিট কৰিলে ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু শ্বহীদ পিয়লি ফুকন মহাবিদ্যালয়ৰ পৰা কোনে কোনে চাইছা তেওঁলোকে প্লিজ এটা কমেণ্ট কৰি দিব নাপাহৰিবা।